হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। চিমন্তিকা শৰ্মা আৰু নিলিমৰ খবৰটো আপোনালোকে পাইছেনে? যদি পোৱা নাই, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। চিমন্তিকা শৰ্মা আৰু নিলিমৰ প্ৰেমৰ সম্পৰ্ক বহুত বছৰ পুৰণি বুলি জানিব পৰা গৈছে। চিমন্তিকা শৰ্মা আৰু নিলিমৰ তেওঁলোকৰ মাজত ঘাত-প্ৰতিঘাত আহি পৰাৰ বাবে তেওঁলোক দুয়োটাই আনটোক এৰিবলগীয়া হৈছিল। চিমন্তিকা শৰ্মাই আন এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ পাৰিবাৰিক অশান্তিৰ বাবে চিমন্তিকা আৰু তেওঁৰ মাজত ডিভ'ৰ্চ হৈছে। সেইবাবে চিমন্তিকা শৰ্মা আৰু নিলিমে আকৌ পুনৰ বিবাহপাশত আবদ্ধ হ'ব বুলি তেওঁলোকে জানিব দিছে। হয়তো 16 ডিচেম্বৰ তাৰিখে তেওঁলোকৰ এংগেজমেণ্ট হ'ব।